হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ ল'ৰা গাইজ মই আপোনালোকক লৈ যাব ওলাইছোঁ এখন মহৎ থকা থানলৈ। এইখন হুৰুপা থানৰ গেটখন মেইন গেটখন এইখন আৰু এনেকৈ আহি আছোঁ আহি পামহি আৰু বেছি দূৰ নাই, গতিকে চাওক কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। যিসকলে মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে এটা লাইক কৰি যাব। আৰু এয়া অৱশেষত মই আহি পালোঁহি হুদুপৰা থান, য'ত হুদু পৰিছিলে। তো আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ মই হুদুপৰা থানখন, আৰু আপোনালোকে চাই যাওক। এইখনেই আছিলে হুদুপৰা থান, যিখনত হুদু পৰিছিলে, হুদু চৰাই পৰিছিলে। আৰু ওপৰতে কৃষ্ণৰ ফটো দি থোৱা আছে। ভিডিঅ'ৰ শেষত কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা ঘণ্টা বুটামটো দবাই দিব। চাৰিওকাষ দেখুৱাবলৈ চেষ্টা কৰিম, চাৰিওফালে যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। আৰু এনেকৈ মই ভিতৰলৈ সোমাই আহিছোঁ, গতিকে ভিতৰখিনি দেখুৱাম আপোনালোকক। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইখন বেনাৰ, ইয়াতে সকলো সংলিষ্ট হৈ আছে, ইয়াতে সকলো লিখা আছে। আৰু এইফালে যে দেখিছে আপোনালোকে, এইটো হৈছে খিচিৰি ঘৰ। আৰু দেখুৱাই আছোঁ আপোনালোকক, এইটো মণিকোট। ইয়াতে আপোনাৰ চাকি ধূপ সকলোবিলাক ইয়াতে জ্বলোৱা হয়। অলপ জুম কৰি দিছোঁ কিয়নো ওচৰলৈ যোৱা নাই। আৰু এইসমূহ গছৰ লতা হয়, লতাত গামোচা বন্ধা আছে। এনেধৰণে দেখুৱাই যাম আপোনালোকক, গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আৰু থানৰ ভিতৰৰ ফালে আপোনালোকক দেখুৱাই আছোঁ, গতিকে চাওক ভিডিঅ'টো আপোনালোকে। থানৰ ভিতৰৰ ফালে, এয়া ভিতৰ ভাগ থানৰ। থানখনৰ যি মহত্ব আছে সেইসমূহ জানিবলৈ আমি যাব লাগিব থানখন পৰিচালনা কৰা ব্যক্তিজনৰ ওচৰলৈ। এজন ব্যক্তিক আমি লগ কৰিম আৰু সেই ব্যক্তিজনৰ লগত কথা পাতিম। আৰু হুদুপা থানখন যি প্ৰথমতে ব্যক্তিগতভাৱে আছিলে, কিন্তু এতিয়া ৰাজহুৱা কৰিছে, আৰু সেই বিষয়ে আমি আপোনালোকক দেখুৱাই যাম। গতিকে এই মানুহজনৰ ওচৰলৈ আমি আহি আছোঁ। আৰু বৰ্তাজনৰ নাম হ'ল, বৰ্তাৰ নামটো আপোনাৰ? শ্ৰী কুশল চন্দ্ৰ কলিতা। কুশল চন্দ্ৰ কলিতা। বৰ্তা, আপোনাৰ যিখন এখন হুদুপা থানখন, এই থানখন আপোনাৰ ব্যক্তিগতভাৱে আছে নে ৰাজহুৱাভাৱে আছে? এইখন আমাৰ কেইবাপুৰুষৰ আগৰ পৰাও আমাৰ নিজৰ মাটিতে আছে। হয়, নিজৰ ম্যাদী পট্টা মাটি এতিয়াও খাজনা দি আছো। হয়। আমাৰ আজিলৈকে মই জনাত 5টামান পুৰুষ হ'ল থানখনৰ। হয়। প্ৰথমতে থানখন এনেই যেনে তেনে এটা আছিলে, মানুহে শৰাই সৰুকৈ দিয়ে। হয়। আৰু চাকি বাতি দিয়ে, গৰু ঘৰলৈ চাকি দিয়ে, প্ৰথম গৰু খীৰালে গাখীৰ অকণমান আগ কৰি দিয়ে। সেইখন থানখনৰ মাহাত্ম্যতা আছিল। তাৰপিছত লাহে লাহে অকণমান ডাঙৰ হৈ আহিছে। আৰু এতিয়া এই বছৰে চৰকাৰে কিবা এটা ডনেশ্যন দিয়াৰ কাৰণে ৰাজহুৱা কৰি দিয়া হৈছে। এই আজি এবছৰ হোৱাই নাই। এতিয়া বৰ্তমান কেইবাপুৰুষো হ'ল থানখনত। হয়, হয়। আচ্ছা, এতিয়া কথা এটা সুধো আপোনাক, থানখনৰ এটা মহত্ব কেনেকে হুদুপা থান হ'ল তাৰ বিষয়ে অকণমান ক'ব নেকি? থানখন আগতে তাৰমানে এতিয়া যিমান এৰাবাৰী চেৰাবাৰী জংঘল গছ গছনি হ'ল, আগতে বোলে তেনেকুৱা নাছিল, মুকলি ফিল্ড আছিল। ফিল্ড হ'লেও মাটিবিলাক চবৰে ম্যাদী পট্টা মাটি। তাতে কৰে কি, বোলে গৰুখীয়াবিলাকে গৰু ম'হ চৰাই, আৰু তাত জৰা গছ বহুত আছিল। জৰা গছ আছিল, আৰু সেই জৰা খাই তাতে কৰে কি, ল'ৰা ছোৱালীবিলাকে আৰু ভগৱান পুজিবৰ কাৰণে মাটিৰ দৌল এটা সাজি এই জৰা অকণমানকে আগবঢ়াই দিয়ে। জৰা আগবঢ়াই দি পেলাই প্ৰসাদ হিচাপে তাকেই দিয়ে, তাকেই খাই বৈ পেলাই তাতে ধেমালি কৰি দিনটো গৰু চৰাই সন্ধিয়া সময়ত ঘৰলৈ যায়। আৰু তাত তাৰমানে যি য'ত 2-এডাল গছ আছিল, তাত অনাবত খালি হুদু চৰাই প্ৰতি পেলাই খুব আতাহ পালে। হুদু চৰাই আছিল, খুব হুদু চৰাই আছিল। আৰু তেতিয়াৰ পৰাই তাত নামটো হুদুপৰা হ'ল। হুদু পাৰা নহয়, হুদুপৰা। হুদু চৰাই আতাহত তাৰমানে কোনো নাযায় তালৈ। দিনটো গৰু চৰাই, আৰু সন্ধিয়া সময়ত ল'ৰা ছোৱালীখিনিয়ে পূজা পাতল তাতে কৰে, ভাওনাও কৰে। এনেই ভাওনা এটা কৰে আৰু টুকুৰা চৰাই বাঁহ মূৰত লগাই লৈ পেলাই তেনেকেই কৰে। কৰি পেলাই থানখন এতিয়া অকণমান ডাঙৰ হৈ আহিছে আৰু লাহে লাহে। অসমৰ মানুহে ইয়াতে আহে। একেবাৰে তোমাৰ নাজিৰা, লাকুৱা,
হয় ইফালে গোৱালপাৰা, হয় এই তেনে গণ অসমৰ মানুহ অহা যোৱা কৰে। হয় চৰাই হল এতিয়া মাজে মাজে আহে নেকি বাৰু নাই নাহে এতিয়া অ, চৰাই শুনিবলৈ পোৱা মাজে চৰাই মাজে কোনসত্ৰই নাই। কিন্তু হয় কেঁকো সাপ বহুত আছে, কেঁকোখা বহুত আছে বহুত আছে কেঁকো সাপ। হয় 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 আৰু এটা কথা হৈছে কি আপোনাৰ থানখনৰ যিটো গা ঘৰ বনাইছে অ, ই মানে যিটো থানখন য'ত থাকে সেইটো বনালে কি ভাঙি যায় নেকি সেই থানখনৰ তাৰমানে একে পুৰণি কালতে হয় থানখনত সপোনত দেখুৱালে আমাৰ আজু ককাহঁতক হয় যে থানত গছ গছনি একো ঘৰ দুৱাৰ একো বনাব নালাগে। নালাগে হয় তথাপি এটা পৰিয়ালে গৈ পেলাই ঘৰ এটা খান্দিবলৈ আয়োজন কৰিছিল, হয় কিন্তু তেওঁলোকৰ বংশটোৱে শেষ হৈ গ'ল, অ গোটেই বংশটো শেষ হৈ গ'ল। থানৰ মানে বিশেষ তেতিয়াৰ মহত্ব পৰা আছে কোনেও তাত সাহস কৰা নাই যে ঘৰ এটাই জেগাকণ বনাই দিওঁ বুলি। হয় হয় এতিয়া বাহিৰত যিটো বনাইছে মানুহৰ বৰষুণ চৰষুণ, আৰু প্ৰথম মই এটা চালি ঘৰ বনাই দিছিলো কাষতে, হয় এই বৰষুণ আহিলে কেতিয়াও মানুহে গছৰ তলত ৰখাই শৰাই দিয়া মানুহ গৈ হয় পেলাই, হয় তেতিয়া সেই চাৰিখনৰ তলতে এখন জিৰাই হয় সেয়াই। আচ্ছা হুদুপা মানে কি ভগৱান কৃষ্ণ কৃষ্ণ থান নহয় কি এইখন একে বুঢ়া ডাঙৰীয়া থান। বুঢ়া ডাঙৰীয়া থান বুঢ়া ডাঙৰীয়া হওক দিয়ক হয় বুঢ়া ডাঙৰীয়া থান ভালে তেখেতলোকক ক'লে ভাল লাগিলে বহুতে নাজানে থানখনৰ বহুতে বিষয়ে নাজানে এতিয়া, হয় কাৰণ আমাৰ পৰিয়ালটোৰ ভিতৰত বয়সত ময়ে ডাঙৰ হৈ আছো। হয় ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।